पानेरियाव सिलाराय भवन बेखेवदों एमएलए गोविंद चन्द्र बसुमतारिया। दिनै उदालगुरि जिल्लानि सिङाव थानाय पानेरियाव एमएलए जौगाखां बिथांखिनि गेजेरजों ख सारिनि सिलाराय भवन न' बेखेवनानै होलांदों 69 नं उदालगुरि विधानसभा बियाबनि एमएलए बिथां गोविंद चन्द्र बसुमतारिया। बिथांजों लोगोसे बे हाबाफारियावनो बाहागो लाफैयो मिरु आक्रासुनि फोसावदिं नेहाथारि हेमन्त घोष, लोगोसे नेहाथारि हेमन्त देखा, लोगोसे मिन्टु बरुवा आफादगिरि उदालगुरि जिल्ला आक्रासु, लोगोसे ओनसोलनि रायजो राजाफोरा बाहागो लाफैबावो। दानिया फै आलासि बिथाङा खौरांगिरिफोरनि गेजेरजों मा फोरमायदों खोनासंनि। सरकार दायित्व हल জনসাধাৰণৰ সেৱা কৰা, জনসাধাৰণৰ অভাৱ অভিযোগবোৰ ভালকৈ অনুধাৱন কৰি সেইবোৰ সমাধান কৰা। আজি পানেৰী অঞ্চলৰ বিশেষকৈ আক্ৰাসুৰ নেতৃত্বত যিখিনি সমাজ ইয়াত আছে তাত এটা অভাৱ বহু দিনৰ পৰা আছিল আৰু তেওঁলোকে সেই অভাৱ পূৰণ কৰিব লাগে বুলি আবেদন কৰাত মোৰ ফালৰ পৰা যিখিনি পাৰোঁ এমএলএ ফাণ্ডৰ সহায়েৰে এইখিনি চেলাৰী ভৱন নিৰ্মাণ কৰাইছে। ফাণ্ড খুব কম আছিলে সেইকাৰণে খুব সৰু এটা ৰুম বনোৱা হ'ল। এইখিনি আচলতে যথেষ্ট নহয়, তথাপিও কাই নাই মনাই মইতকৈ কণা মমাই ভাল বুলি কোৱাৰ নিচিনাকৈ বনাই দিয়া হ'ল, আৰম্ভ কৰা হ'ল আৰু অহা দিনলৈকে ইয়াতকৈ অলপ ডাঙৰ ঘৰ বনাব পৰা যায় সেই ব্যৱস্থাখিনি চিন্তা কৰিছোঁ। যদি আমাৰ ফাণ্ড পৰ্যাপ্ত আহে তেতিয়াহ'লে ইয়াত অলপ ডাঙৰ মিটিং হলৰ প্ৰয়োজন আছে আৰু সেইখিনি দিয়াৰ ব্যৱস্থাখিনি চিন্তা কৰিম। ইয়াৰ উপৰিও আমাৰ পানেৰী অঞ্চলত যথেষ্ট সমস্যা আছে। এতিয়াও ৰাস্তা পদূলি বহুত বনাবলৈ বাকী আছে। খোৱা পানীৰ ব্যৱস্থাৰ দিয়াৰো ব্যৱস্থা অভাৱ দেখিবলৈ পাইছোঁ আৰু সেইখিনি আমি যেনেকৈ পাৰোঁ, যিহেতু আমাৰ চৰকাৰে এটা 4টা বছৰ সময় আছে আগত, এই 4টা বছৰৰ পিছত আমি কেনেকৈ পাৰোঁ এটাৰ পিছত এটা এই অঞ্চলৰ সমস্যাখিনি সমাধান কৰিবৰ কাৰণে কাম কৰিম। যি আমাৰ এই বৃহত্তৰ পানেৰী আঞ্চলিকৰ কোচ ৰাজবংশী ৰাইজৰ বাবে এটা ঐতিহাসিক দিন, কাৰণ বহু বছৰ ধৰি আমি চিলাই ভৱন এটা বিচাৰি আছিলোঁ, কিন্তু কোনো এমএলএ বা হেৰিয়ে আমাক চিলাই ভৱন এটা দিয়া নাছিল আমাৰ উপযুক্ত মাটি থকাৰ পিছতো। কিন্তু যিহেতু আজি আমাৰ ওদালগুৰি সমষ্টিৰ বিধায়ক তথা বিটিআৰৰ ডেপুটি চিফ গোবিন্দ বসুমতাৰী ডাঙৰীয়াই আমাক এই অনুষ্ঠানটো দিলে, তেওঁক আমি আপোনালোকৰ যোগেদি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে তেওঁৰ লগত তেওঁক আমি কিছু আমাৰ জনগোষ্ঠীয় সমস্যাৰ কথাখিনিও কৈছোঁ। পানেৰী অঞ্চলৰ যিখিনি সমস্যা আছে, সমূহীয়া সমস্যা, হস্পিটেল বা কলেজৰ সমস্যাখিনি আছে, ৰাস্তা ঘাটৰ কথা আছে, বা আমাৰ মানুহখিনি যিখিনি থলুৱা মানুহ, ভূমিপুত্ৰ মানুহ, কৃষিজীৱী মানুহ, এইখিনি মানুহকো তেওঁ চাওক। আৰু যিহেতু তেওঁ মাত্ৰ এবছৰ হৈছে, আমি আশাবাদী, যিহেতু তেওঁ এখন সংগ্ৰামৰ মাজেদি আজি বিধায়ক হৈছে, ডেপুটি চিফ হৈছে, আমি খুবেই আশাবাদী আক্ৰাসু হিচাপত বা কোচ ৰাজবংশী ৰাইজে তেওঁ আমাৰ যি বৃহত্তৰ ওদালগুৰি সমষ্টি লগতে পানেৰী সমষ্টিৰ উন্নয়ন কৰিব বুলি আমি আশাবাদী। আৰু হাতত হয়তো 4 বছৰ আছে। আৰু তেওঁক আমি এটা আবেদন জনাইছোঁ, যিহেতু আমাৰ আজি ইয়াতে আমাৰ অনুষ্ঠানটোত মাটি আমাৰ যথেষ্ট আছে, সেই হিচাপত কমিউনিটি হলটো সৰু হ'ল। আমি তেওঁক আমি আবেদন জনাইছোঁ, আমাক এটা ডাঙৰকৈ কমিউনিটি হল দিয়ক আৰু আমাৰ বিশ্ব মহাবীৰ চিলাৰ এটা মূৰ্তি লাগে। তেওঁ এইখিনি কথাত সন্মতি জনাইছে। পৰৱৰ্তী পৰ্যায়ত তেওঁ কোচ ৰাজবংশী সংগঠনৰ ৰাইজৰ সহযোগত এই কামখিনি কৰিম বুলি তেওঁ আহ্বান জনাইছে। আজি বহুতক লগ পাইছোঁ, আমাৰ এমএলএ মহোদয়ক লগ পালোঁ, তেখেতেও কিবা কিবি কৰি দিম বুলি আগলৈ চিন্তা কৰি থাকিব বুলি কৈছে। গতিকে ভালেই লাগিছে আৰু আপোনালোকক আটাইকৈ দেখা পাই মোৰ এই বয়সতো মোৰ এটা কিবা আনন্দৰ ভাৱ লগা যেন লাগিছে।